মাজুলীত বিধায়ক ভুৱন গ্ৰামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ বাবে ঘোষণা কৰিছে বহুকেইটা ডাঙৰ সুবিধা। পুনৰ 2 লাখ চাকৰি, মহিলাসকলক 25,000 টকা আৰু বহুত ভাল খবৰ আজি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। আমি চৰকাৰী চাকৰি দিম। মোক কোনোবাই বিশ্বাস কৰিছিল, কোনোবাই বিশ্বাস কৰা নাছিল। কাৰণ 1 লাখ চৰকাৰী চাকৰি দিয়া সাধাৰণ কথা নাছিলে। কিন্তু 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি আছিলে আৰু যোৱা 5 বছৰত আমি চৰকাৰী চাকৰি দিলো 1,65,000। প্ৰতিশ্ৰুতি আছিল 1 লাখ, চাকৰি দিলো 1,65,000। আজি মই পুনৰ এবাৰ মাজুলীত প্ৰতিশ্ৰুতি দি থৈ যাব বিচাৰিছো। এইবাৰ আমাৰ চৰকাৰ হলে 1 লাখ নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কালি কংগ্ৰেছৰ ইস্তাহাৰ ওলাইছে, তেওঁলোকে কব সাহস কৰা নাই যে 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। কিন্তু আজি মই ইয়াতে থিয় হৈ কৈছো, বিজেপিৰ চৰকাৰ আহিব, টকা পইচা 1 টকাও ঘোষ নিদিয়াকৈ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, মোৰ মনত আছে লোকসভা ইলেকশ্যনৰ আগতে আমি মহিলাসকলক যে আমি আপোনালোকক লাখপতি বাইদেউ বনাম, আপোনালোকক আমি 10,000 টকাকৈ দিম। কংগ্ৰেছে কি কলে যে চৰকাৰ ধাৰত আছে, চৰকাৰ লোনত আছে, কৰ পৰা 10,000 টকা দিব? আপোনালোকে 10,000 টকা পালে নে নাই? কোনে কোনে 10,000 পালে হাত দাঙক। মই আজি আপোনালোকক কথা দিছো, এইবাৰ 10,000 নিদিও, এইবাৰ একেলগে 25,000 টকা দিম। কিমান দিম একেলগে? কিমান দিম একেলগে? বিজেপিক কিন্তু ভোট দিব লাগিব। দিব নে নিদিব? পাক্কা দিব। এইবাৰ আমি দিম 25,000 টকা। অৰুণোদয় আমি ৰেচন কাৰ্ডখন দুভাগ কৰিবৰ কাৰণে যাৰ পৰিয়াল ডাঙৰ, তাত আমি অনুমতি দিম। ৰেচন কাৰ্ডত আমি কি পাওঁ? চাউল পাওঁ, দালি পাওঁ, নিমখ পাওঁ, চেনি পাওঁ। আৰু কি লাগিব এইবাৰ? আৰু কি লাগিব এইবাৰ? মিঠাতেল লাগিব। ঠিক আছে, এইবাৰ মিঠাতেলো দি দিম। হ'ব, মিঠাতেলো দি দিম। চাউল, দালি, তেল, নিমখ আৰু কি বাকী থাকি গ'ল? এতিয়া আপোনালোকে চাউল পাব, দালি পাব, তেল পাব, নিমখ পাব, চেনি পাব। কোনবাই মোক কয় চাহপাতো লাগে বোলে, সেইটো অলপ দেৰি কৰি হ'ব। চাহপাতটো অলপ দেৰি কৰি, তেলটো আগত লাগে নে চাহপাতটো আগত লাগে? তেলটো আগত লাগে নে চাহপাতটো আগত লাগে? তেতিয়াহ'লে প্ৰথমতে তেল, আৰু গাত যদি মোৰ অলপ ভিটামিন পাওঁ, তেতিয়াহ'লে চাহপাতটো চিন্তা কৰা হ'ব। হ'ব, এতিয়া 2 লাখ চাকৰি ওলালে, কিন্তু ল'ৰা ছোৱালীয়ে যদি নপঢ়ে চাকৰি ক'ৰ পৰা পাব? আৰু ল'ৰা ছোৱালীক পঢ়াব যিমান পইচা লাগে দুখীয়া মাক দেউতাকে ক'ৰ পৰা পাব? সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো, আমিতো বিনামূলীয়া এডমিশ্যন দিওঁৱেই, নিযুত মইনা, নিযুত বাবু আমি দিওঁৱেই। কিন্তু
এইবাৰ মামাই এটা সিদ্ধান্ত লৈছে যে ভাগিনৰ পঢ়াৰ খৰচ এতিয়াৰ পৰা আৰু দেউতাক মাকে দিব নালাগে, পুৰা খৰচ মামাই দিব। কেনেকুৱা হ'ব? ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব? এইবিলাক কাম কংগ্ৰেছে কৰিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব? কংগ্ৰেছে 25,000 দিব পাৰিব? কংগ্ৰেছে সবকে অৰুণোদয় দিব পাৰিব? কংগ্ৰেছে চাউল, দালি, তেল, নিমখ, চেনি দিব পাৰিব? কি বাইদেউ ভাল খবৰ? খবৰ ভালনে বেয়া? ঠিক আছে, এই কাগজখন কোনবাই লৈ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, কিন্তু নিবনুৱাটো থাকিয়ে যাব। যোৱাবাৰ আমি কি কৰিছিলো, 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিছিলো ব্যৱসায় আৰু বাণিজ্য কৰিবৰ কাৰণে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গৈছিলো, ল'ৰা ছোৱালীবিলাকে মোক দেখুৱাইছিলে যে মামা আপুনি 2 লাখ টকা দিলে আমি এই দোকানখন কৰিছো, আমি এই গেৰেজটো কৰিছো, মোৰ মনটো বহুত ভাল লাগিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক নিদিও, আমি 10 লাখ ল'ৰা ছোৱালীক এইবাৰ CM ট্ৰিপুলে দিম। আটাইতকৈ মাজুলীৰ কাৰণে ডাঙৰ কথাটো কম, যোৱাবাৰ আমি মাজুলীৰ 1000 ল'ৰা ছোৱালীক এই পইচাটো দিছিলো। এইবাৰ ভুৱন গামক জিকাই দিয়ক, মাজুলীৰ মই 10,000 ল'ৰা ছোৱালীক এই আঁচনি দিম। ভাল হ'ব নে বেয়া হ'ব? কংগ্ৰেছে কৰিব পাৰিব? কংগ্ৰেছে কৰিব পাৰিব? কোনে কৰিব পাৰিব? ভুৱন গামে কৰিব, বিজেপিয়ে কৰিব, নৰেন্দ্ৰ মোদীয়ে কৰিব। হয়নে নহয়? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? মামাৰ ওপৰত কেতিয়া ভোট দিব পাৰো? হয়নে নহয়? এইবাৰ আমি কি কৰিম, পদুমৰ চিনটো মাৰি 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 কলা কৰি দিম, আৰু হাতৰ চিনটো নতুন বোৱাৰীৰ দৰে ৰাখি দিম, কোনেও সেইফালে নাচায় আৰু। হ'ব, হৈ যাব। বহুত বহুত ধন্যবাদ। ইলেকশ্যনৰ পিছত আকৌ আহিম, ঠিক আছে? আৰু এটা অনুৰোধ কৰিম, ভালে ভালে যাতে ইলেকশ্যন যায়, স্বাস্থ্য পাতি যাতে মোৰো ঠিক থাকে, অসমখনক যাতে সেৱা কৰিব পাৰো, ভুৱন গামৰ লগতে মোকো আশীৰ্বাদ দিব, ঠিক আছে? সকলোকে বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আকৌ এবাৰ মোদী চৰকাৰ গানটো লগাই দিয়ক।